উঠিয়া এই আমাৰ মাজত কণমানি ভাইটি ৰাতুল দেৱান তথা জিনিয়ৰ বিপুল ৰাভাৰ খ্যাত মিষ্টাৰ ৰাতুল দেৱান কোনোবাই চিনি পাইছে নেকি ল'ৰাজনক চিনি পাইছে নেকি নমস্কাৰ মোৰ নাম মিতিশ দেউতাৰ নাম ফিতিশ আৰু মই খাই ভাল পাওঁ পেটিছ আৰু চাই ভাল পাওঁ বগী বগী লেডিছ তই ফাংচন চাব আছিলি নেকি হে ফাংচন চাব আছিলোঁ কাৰ লগত আছিলি বাইদেউ আৰু মাৰ লগত বাইদেউ আৰু মাৰ লগত আছে তোক তই মই অকলে লগ পাইছোঁ বাইদেউ আৰু মাৰ ক'ত বাইদেউ বাবু ধনামাৰ লগত ক'ৰবাত ফুৰিব আহিছে কাকো ক'ব আগদিছে হা 50 টকা দিছে কাকো ক'ব আগদিছে কাকো ক'ব আগদিছে আৰু মা মাই মজিবৰৰ লগত ক'ৰবাত গেছি সন্মান শিক্ষক দিবি তই মায়েৰে আৰু বাইদেউৰ চৰিত্ৰ বেয়া নেকি নহয় কেতিয়াবা কোনোবা ফুৰিব লৈ যায় মোক কাপোৰ চাপোৰ দিয়ে সেইকাৰণে কাকো নকওঁ তই ধুনীয়া জোতা লগাইছে কোনে দিছে তোক জোতাযোৰ হা জোতাযোৰ কোনে দিছে আৰাবুল মামাই বজাৰৰ পৰা কিনি দিছোঁ ৰাহুল মামে বাইদেউক ফুৰাব দিছে জোতা কিনি দিছে তই স্কুলে যা নে স্কুলত যাওঁ পঢ়িব জানা তই পঢ়িব জানো মই চব জানো আচ্ছা তোৰ বোলে পৰীক্ষা দিছিল পৰীক্ষা দিছোঁ ৰিজাল্ট দিছোঁ উমেশৰ হ'ল তোমাৰ 1 ৰমেশৰ 2 মোৰ 30 তোৰ 30 তিনি নহয় পৰীক্ষাৰ ৰিজাল্ট কি হ'ল পৰীক্ষা দিছিলোঁ উমেশৰ তাত চাই লিখিছিলোঁ উমেশৰ 2 নম্বৰ এটা চাই লিখছে তোৰ পৰীক্ষা ভালে হৈছে দে উমেশে ফেল ৰোল নম্বৰ 1 দেউতা কিবা কিবি জানানে পঢ়িব নেওতা বা কিবা এনেকুৱা অ ক খ জানানে জানো মই ঘৰকে জানো ঘৰে জানা পুৰণ নেওতা মাতিব জানা জানো পুৰণা জানো ক খ জানো চব জানো ক খ মাতচোন তই 10 টকা দিব লাগিব দিম দে 10 টকা দিম ভালকে মাত ক খ কি হ'ল ক কপচি আকা তই ভালকে মাত খ খ গ ঘ উঙ প্ৰথম ছ দ্বিতীয় ছ তৃতীয় ছ চতুৰ্থ কি প্ৰথম ছ দ্বিতীয় ছ চতুৰ্থ নাকি ক খ দ্বিতীয় ছ থাকে প্ৰথম ছ আৰু দ্বিতীয় ছ এতিয়া তৃতীয় ছ চতুৰ্থ ছ নাথাকে নহয় চৰি ফুল্ল চাৰি এনেকৈ শিকাই দিছিলোঁ তই ভিনি নাম সন্মান শেষটোত দিলি তোক আমাই ভুল আছিলে আৰু কি জানা তই পুৰণ নেওতা জানা জানো মাত এটাই এক গুণ এক মাত ধুনীয়াকৈ মাতি এতিয়া মাতিম এতিয়াই মাত 1 গুণ 1 বঢ়িয়া